আমি বৰ্তমান গৈ আছোঁ ঢেকীয়াজুলি ডিউটি। इलेक्शन ड्यूटी से हम सुबह सुबह निकलते हैं। ক'ব নেকি মেজৰ টোপনি ৰাতিপুৱা 3টা বজাতে উঠি আহিছে এতিয়া টোপনি মেজৰ। আমি পালোহি ঢেকীয়াজুলি ফায়াৰ ষ্টেচন। কথা আমাৰ এক্টৰ এটা আহিছে। এতিয়া ব্ৰহ্মপুত্ৰ সোঁ মাজত আছোঁ। এভেকশ্যন ডিউটি সমাপ্ত কৰি এতিয়া মোৰ লগত আছে মোৰ সতীৰ্থ আমাৰ নৰেশ নাথ আৰু মই वन मैन आर्मी साउथ इंडियन हिरो। হি ইজ এ ওৱান মেন আৰ্মি। এতিয়া আমি আছোঁ এতিয়া বৰ্তমান ব্ৰহ্মপুত্ৰ একদম সোঁ মাজত। এতিয়া চাবলৈ পাইছে আপোনালোকে মেচিন অফ কৰি দিছোঁ। আমি আহি আছোঁ ঢোৰ লাহে লাহে গৈ আছোঁ আৰু যিমান দূৰ পাৰোঁ গৈ থাকিম। জীৱনে যলৈ লৈ যায় আৰু বৰলুইতৰ বুকুত আছোঁ এতিয়া আমি লাহে লাহে গৈ থাকিম আৰু বৰ ধুনীয়া কথা এষাৰ ক'লে মোৰ সতীৰ্থজনে। বৰ্তমান আছোঁ আমি বৰলুইতৰ বুকুত জীৱনে যলৈ লৈ যায় লাহে লাহে গৈ থাকিম আৰু প্ৰেমৰ গান শুনিছে ধুনীয়াকৈ আৰু আৰামছে আমাক লৈ গৈ আছে নদীখনে জীৱনৰ বাট দেখুৱাই নহয় জানো। প্ৰেমে কেতিয়াও হাৰ নামানে তেনেকৈ আমি হাৰ নামানো। ৰাতিপুৱাৰ পৰা একো এটা খোৱা নাই তথাপি আমাৰ ভোক লগা নাই। 3খন ৰুটিৰ কামান এতিয়া বৰ্তমান সময়লৈকে আমি 3খন ৰুটি খাই আছোঁ মাত্ৰ। ৰুটি নহয় পুৰি বাৰু পুৰি খাই আছোঁ। এয়াই আমাৰ জীৱন। ভাল লাগে কেতিয়াবা মানুহৰ কাম কৰি। ধন্যবাদ।